নমস্কাৰ, মই ছাত্ৰ ছাত্ৰীসকল। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম 8.2ৰ অনুশীলনীৰ কিছুমান জানিবলগীয়া কথা আৰু তাৰপিছত জানিলে আমি 8.2টো ধুনীয়াকৈ সহজতে সমাধান কৰিব পাৰোঁ আৰু ইয়াতে এটা আছে কি আছে 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীলৈকে এখন টেবুল আছে, ত্ৰিকোণমিতিক টেবুল। ত্ৰিকোণমিতিক টেবুল বুলি ক'লে প্ৰথমতে আমি কি কৰিব লাগে, চোৱা টেবুল আমি বনোৱা শিকিম আজি। টেবুল কেনেকৈ বনাব লাগে না। ট্ৰাইগোনোমেট্ৰি টেবুল হা। ট্ৰাইগোনোমেট্ৰিক টেবুল 0 ডিগ্ৰী টু 90 ডিগ্ৰী, 0 ডিগ্ৰীৰ পৰা কিমানলৈ 90 ডিগ্ৰীলৈ। তেতিয়াহ'লে আমি যদি থিটা বা এ কোণ লওঁ, ইয়াতে ধৰা এংগেল ল'লোঁ এ বা থিটা, তোমালোকৰ কিতাপত এ দিয়া আছে, মই এ লৈছোঁ। ইয়াতে হ'ব 0 ডিগ্ৰী হয়নে, তাৰপিছত হ'ব 30 ডিগ্ৰী, 45 ডিগ্ৰী, 60 ডিগ্ৰী, তাৰপিছত আহিব 90 ডিগ্ৰী। অ'কে, তাৰপিছত ইয়াতে কি পাম আমি, সাইন অফ এ এংগেল হয়নে, সাইন এ সাইন অফ এ সাইন, তাৰপিছত হ'ব এইটো কছ অফ এ, তাৰপিছত আহিব টেন অফ এ। আমি আগত এই তিনিটা কাম কৰিম, হ'ব। এতিয়া চোৱা সাইনৰ মান 0 ডিগ্ৰীত 0 হয়, মই বেলেগ ৰঙে দিছোঁ। সাইনৰ মান 0 ডিগ্ৰীত 0, সাইন 30 ডিগ্ৰীত কিমান হ'ব, হাফ, সাইন 45 1/√2, হাফেই হয় বাট √2 আহি যায় তলত, সাইন 60 √3/2, √3/2, সাইন 90 1 হ'ব। আমি এইখিনিৰ মান বুজি পালোঁ। তাৰপিছত তুমি এক কাম কৰা, এতিয়া এই বস্তুটোকে, এই যিটো মান আছে এই মানটোকে তুমি এক কাম কৰা, কি কৰিবা, ওলোটা কৰি দিয়া। ওলোটা মানে কি কৰি দিয়া, তুমি এতিয়া তুমি এইফালৰ পৰা আহা, এইফালৰ পৰা এনেকৈ আহা কছত বহুৱাবলৈ। কছত বহুৱাবলৈ এনেকৈ কি আহিবা, এই যে 1 আছে, এই 1টো প্ৰথমতে হ'ব, cos 0 1 হ'ব, cos 0 ডিগ্ৰী 1, cos 30 ডিগ্ৰী এইটো হ'ব, cos 30 ডিগ্ৰী √3/2, cos 45 চেম এইটোৱে থাকিব 1/√2, cos 60 এই হাফটো গুচি যাব এইটো চাইডে 1/2, তাৰপিছত এই 90 হ'লে এই বস্তুটো ইয়াতে আহিব, cos 90 0, sin 90 1 হয়, cos 90 0 হয়, হ'ল। তাৰপিছত এতিয়া আমি ইয়াতে আৰু এটা বস্তু পাওঁ, এতিয়া এই দুটা মিলাই 10ৰ মান পাম। এই দুটা মিলাই আমি কিহৰ মান পাম, 10ৰ মান পাম। ত' 10ৰ মানটো কেনেদৰে কৰিব লাগে সেইটো চাওঁ। 10 অফ এ আমি বনোৱা শিকি আছোঁ, তাৰপিছত যেনিবা কৰি দিম। এতিয়া চোৱা সাইন এইটো আৰু সাইন আৰু কছ এইটোত যোৱা, এইটোত আৰু এইটোত যোৱা, এইটো আৰু এইটোত যোৱা, এইটো আৰু এইটোত যোৱা, এইটো ভাগে ভাগে লোৱা। চোৱা tan 0 ডিগ্ৰী যদি লওঁ আমি, তেতিয়া কি হ'ব, সাইন 0 ডিগ্ৰী হ'ব, সাইন 0 ডিগ্ৰী আৰু cos 0 ডিগ্ৰী। সাইন 0 ডিগ্ৰীৰ মান 0, cos 0 ডিগ্ৰীৰ মান 0, তাৰমানে tan 0 ডিগ্ৰীৰ মান কি পাম আমি, 0 পাম। tan 0 ইয়াতে কি পাম, 0, tan 0 0, তাৰপিছত tan 30 কিমান পাম, এইটো হৈ গ'ল। এতিয়া tan 30ৰ মানটো আমি চাব লাগে। চোৱা tan যেতিয়া আমি ইয়াতে 30 ডিগ্ৰীৰ মান চাম, tan 30 ডিগ্ৰীৰ মান কিমান হ'ব, সাইন 30 ডিগ্ৰী, তাৰপিছত cos 30 ডিগ্ৰী, সাইন বাই cos হ'লে tan হয়, ঠিক আছে। তো সাইন 30 ডিগ্ৰীৰ মান কিমান আছে, হাফ, 1/2, cos 30 ডিগ্ৰীৰ মান √3/2। তেতিয়াহ'লে ইয়াতে চোৱা 2 আৰু 2 কেঞ্চেল হৈ গ'ল, কি ৰৈ গ'ল ইয়াতে, 1/√3 ৰৈ গ'ল ন। তেতিয়াহ'লে এইটো আহিব tan 30 ডিগ্ৰী 1/√3। tan 45ত আহা, tan 45ত কিমান আহিব, tan 45 হয়নে, tan 45 ডিগ্ৰী আহা, tan 45 মানে কি, সাইন 45 ডিগ্ৰী আৰু cos 45 ডিগ্ৰী, ঠিক আছে। এতিয়া সাইন 45 কিমান আছে, 1/√2 হয়নে, আৰু cos কি আছে 1/√2।
তেতিয়াহ'লে √2 কেঞ্চেল হৈ যাব, √2 কেঞ্চেল হৈ গ'লে 1/1 মানে কি পাম আমি 1 পাম, 1/1 মানে 1 পালোঁ, তেনেহ'লে 1045 কি পালোঁ 1 হ'ল। এইখিনি আছিলে মানটো। তাৰপিছত চোৱা 1060 ডিগ্ৰীৰ মান লাগে আমাক, 1060 cos 60 sin 60 ডিগ্ৰীৰ মান হ'ব, sin 60 ডিগ্ৰীৰ মান √3/2, তাৰপিছত cos কি আছে 1/2। তেতিয়াহ'লে ইয়াতে কি পালোঁ আমি, এইটো 2 আৰু এইটো 2 কেঞ্চেল, তো √3/1 মানে কি হয় √3 হয়, 1060 ডিগ্ৰী √3 পালোঁ, ঠিক আছে। 1060 ডিগ্ৰীৰ মান আমি কি পালোঁ √3 হৈছে। তাৰপিছত চোৱা 6টা এংগেল, তো এই 3টা এংগেলটো আমি আগত চাই লওঁ, তাৰপিছত আমি বাকীখিনি চাম। 1060, তাৰপিছত এতিয়া আমি কি পাম, এতিয়া 90 ডিগ্ৰী পাম, হয়নে? 90 ডিগ্ৰীত কি আছে এইটোও চাই লওঁ, 1090 ডিগ্ৰী, তেনেহ'লে sin 90 ডিগ্ৰীৰ মান চাব লাগিব আৰু cos 90 ডিগ্ৰীৰ মান চাব লাগিব। চোৱা sin 90 ডিগ্ৰীৰ মান কিমান আছে 1 আৰু cos 90 ডিগ্ৰীৰ মান 0, 1/0 হ'লে সংজ্ঞাবদ্ধ নহয়, এইটো ইনফিনিটি বুলি কোৱা হয়, এইটো সংজ্ঞাবদ্ধ নহয়, নট ডিফাইন বুলিও কোৱা হয়। তেতিয়াহ'লে এইটোক এন ডি বুলিও লিখিব পাৰি, হয়নে? তেতিয়াহ'লে মই ইয়াতে কি লিখিব পাৰোঁ, নট ডিফাইন বা এন ডি বা এইটো লিখিব পাৰোঁ, শুই থকা 8 হ'ব। তেতিয়াহ'লে আমাৰ এইখিনি কাম চেছ। এই 3টা এংগেল দেখা পালোঁ মানে এতিয়া বাকীখিনি আৰু 3টাটো পাই যাম, কাৰণ এইকেইটাৰে সেই বস্তুটো ওলোটা হয়। তেতিয়াহ'লে মই ইয়াতে চাওঁ চাইনৰ পিছত ইয়াতে কি আহিব cos আহিব, হয়নে? চাইনৰ পিছত আহিব cos, কি হৈ গ'ল বস্তুটো আহিব ধৰা নাই। এইটো বস্তু যদি মই তলত নমাই দিওঁ মানে কি চাইনৰ উল্টা cos হয়, cosec হয়, চাইনৰ উল্টা কি হ'ব cosec, এইটো হৈ গ'ল। এতিয়া চোৱা ইয়াতে চাইনৰ উল্টা কি পাম আমি cosec পাম, cosec of a, ওকে। 0 মানে কি, sin 0 মানে কি 0 আছিলে, তো 0/0, হয়নে? তেতিয়াহ'লে 0/0 মানে 0/1 ধৰি লোৱা, ইয়াতে কি আছিলে তলত 1 আছিলে, তেতিয়াহ'লে এইটোক উল্টা কৰি দিয়া, ওপৰত 1 তলত 0 কৰি দিলে এইটো সংজ্ঞাবদ্ধ নহয় হৈ যাব। তেতিয়াহ'লে cosec 0 কি হ'ব সংজ্ঞাবদ্ধ নহয়। একে একে কালাৰ নিলিখোঁ, অলপ বেলেগ কালাৰৰো দিব লাগে, ৰেডে দি দিওঁ ইয়াতে, সংজ্ঞাবদ্ধ নহয়, ঠিক আছে। তেতিয়াহ'লে এই হাফটোক চোৱা, এতিয়া এইটোক চোৱা, এইটো কি আছে 1/2, cosec মানে উল্টা মানে কি ওপৰত 2 তলত 1, তেতিয়াহ'লে কি হ'ব 2 আহিব, তাৰপিছত 1/√2, হয়নে নহয়? এইটো যিহেতু এইটো আছিলে 1/√2টোক উল্টা কৰি লিখিলে এইটো বস্তু এনেকৈ লিখা যায়, তেতিয়াহ'লে এইটো আহিব √2, বাকীখিনি সেইকাৰণে চাইনটো মনত ৰাখিলে বাকীখিনি তোমালোকে বনাই ল'ব পাৰিবা। এতিয়া চোৱা চাইন, তাৰপিছত কি আছে এইটো আছে চাইন 60 ডিগ্ৰীৰ মান কিমান √3/2, এতিয়া cosecত কি হৈ যাব ওপৰত 2 তলত √3 আহিব, তেনেহ'লে এইটো আহিব 2/√3, এইটো আহিব, আৰু 1/1 আছিলে এইটো 1 থাকিব, কাৰণ 1/1 হ'লে 1 পোৱা যায়, এইটো যেনেকৈ ঘূৰাই লিখোঁ এইটোৱে হ'ল, ঠিক আছে। এতিয়া চাইনৰ উল্টা cosec আমি পাই গ'লোঁ। তাৰপিছত এতিয়া তোমালোকে যদি এই বস্তুটো ভালদৰে চোৱা, তেতিয়াহ'লে তোমালোকৰ আৰু টেবুলটোত কি নাহে কনফিউজন নাহে, এক্সামত বহি আৰামছে লিখিব পাৰিবা, যদিও পাহৰি যোৱা, চাইনৰ মানখিনি মনত ৰাখিলে হৈ গ'ল। এতিয়া আমি চাওঁ cosec হৈ গ'ল, এতিয়া cosৰ উল্টা কি হয়, cosৰ উল্টা হ'ব sec, cosৰ উল্টা হ'ব sec, cosৰ উল্টা sec হ'লে আমি ইয়াতে চাওঁ, এতিয়া sec of a, ঠিক আছে, cos 0 ডিগ্ৰী 0 দিয়া আছে ন, তেতিয়াহ'লে 0 মানে আমি কেনেকৈ পালোঁ, ওপৰত 0 তলত 1 পাইছিলোঁ, হয়নে নহয়? ওপৰত 0 তলত 1 পাইছিলোঁ,
সৰি আমি ইয়াতে অলপ ভুলকে লিখিছোঁ। সাইন 90 ডিগ্ৰী মান 1 হয়, তেতিয়াহ'লে কস 90 ডিগ্ৰী কস 0 ডিগ্ৰী মান 1 হ'ব লাগে। কস 0 ডিগ্ৰী মান কি হ'ব লাগে? 1 হ'ব লাগে, 1 হ'ব লাগে। তেতিয়াহ'লে যদি এইটো 1 হৈছে, তেতিয়াহ'লে চোৱা ইয়াতে আমি এতিয়া কি পাম? এইটো 1 মানে কি? কস 0 ডিগ্ৰী 1 by 1 হ'ব। 1 by 1 মানে 1 হ'ব। তেনেহ'লে sec 0 ডিগ্ৰী 1 আহিব। তাৰপিছত আহা এইটোত আহা, এইটো বস্তুত কি আছে? √3/2 আছে। এইটো উল্টা কৰি দিলে 2/√3 আহিব। জাষ্ট উল্টা কৰি দিয়া, মানটো কি কৰি দিয়া? মাত্ৰ উল্টা কৰি দিয়া। উল্টা কৰি দিলে মানবোৰ পাই যাবা। তেতিয়াহ'লে কি পাম ইয়াতে? ওপৰত 2, তলত √3। এতিয়া আশা কৰোঁ তোমালোকে বুজিব পাৰিছ এইটো বস্তু। এতিয়া চোৱা, cos 45 ডিগ্ৰী কি আছে? 1/√2 আছে। এইটো কি কৰি দিয়া? √2/1 মানে কি? √2 তলৰ 1টো নিলিখে নহয়, √2 হয়নে? তাৰপিছত ইয়াতে চোৱা, এইটো যদি মই হাফ বুলি কওঁ, তেতিয়াহ'লে চোৱা, এতিয়া এইটো লৈ চোৱা, এইটো 1/2 তাৰমানে কি? 2/1 হ'ব, ইকুৱেলছ টু 2 আহিব। তেতিয়াহ'লে ইয়াতে কি পাম? আমি 2 পাম। হয়নে? তেতিয়াহ'লে আৰু এটা মান থাকিল 0। আৰু এটা মান কি থাকিল? 0। তো 0টোক আমি কি কৰিব পাৰোঁ? 0 মানে কি? ওপৰত 0, তলত 1। তেতিয়াহ'লে এইটোক যদি 1/0 কৰোঁ, এইটো কি সংজ্ঞাবদ্ধ নহয় পাম? তেতিয়াহ'লে ইয়াতে পাম এইটো সংজ্ঞাবদ্ধ নহয়। হ'ল? এইটো হৈ গৈছে। তাৰপিছত আমাৰ এতিয়া 10ৰ উল্টা কি হয়? cot। 10ৰ উল্টা হ'ব cot। 10ত যিমান পাইছো তাৰে উল্টাটো লগাই দিয়া, হৈ গ'ল। 10ৰ উল্টা হ'ব cot of A। আমি তাৰপিছত তালিকাখনলৈ যাম। ইয়াতে 10 0 ডিগ্ৰী মান 0 মানে কি? ওপৰত 0, তলত 1 আছিলে, তো ইয়াৰে মানটো ইনফিনিটি পাম। হয়নে? মানে কি? এইটো যদি আমি 1 আৰু 0 কৰি দিওঁ, তেতিয়া এইটোৰ মানটো এইটো পাম। সংজ্ঞাবদ্ধ নহয় পাম। তেতিয়াহ'লে এইটো পাম সংজ্ঞাবদ্ধ নহয়। বুজিছে? তাৰপিছত ইয়াতে আছে 1/√3। এইটো কি হ'ব? ওপৰত √3 লৈ যোৱা, তলত 1 মানে কি পাম আমি? √3। তেতিয়াহ'লে ইয়াৰে মানটো √3। cot 30 ডিগ্ৰী √3। cot 45 1/1 আছিলে, এইটো 1 আৰু 1 তাৰমানে 1 পাম। এইটোৰ এনচাৰটো 1 থাকিব। আৰু এইটো √3 হৈছে অকল, তলত 1 যদি বহাই দিওঁ, তেতিয়াহ'লে এইটো উল্টা কৰি দিলে 1/√3 আহিব। তেতিয়াহ'লে এইটো 1/√3 পাম। বুজি পালা? ইনফিনিটি আছিলে। চোৱা, এই মানটো চোৱা, ওপৰত √3 অকলে আছে, তাৰমানে কি? তলত 1 আছে। তেতিয়াহ'লে এইটো উল্টাই দিলে 1/√3 পাব লাগে। মই এইটোৱে লিখিছিলোঁ ইয়াতে। ঠিক আছে? আৰু ইনফিনিটি আছে এই বস্তুটো মানে কি? ওপৰত 1, তলত 0 আছিলে, এইটোৱে পাইছিলোঁ। এতিয়া ওপৰত 0, তলত 1 লৈ যোৱা, এইটোৰ মান কি পাবা? 0 পাবা। তেতিয়া ইয়াৰ মানটো 0 পাবা, আৰু ইয়াৰে মানটো কিন্তু এইটো পাবা। হয়নে? ইয়াৰে মানটো কিন্তু ইনফিনিটি পাবা, ইয়াৰে মানটো কিন্তু 0 পালা। তেতিয়াহ'লে ইয়াৰে মানটো কি পাবা? 0। এইখিনি আছিলে আমাৰ ত্ৰিকোণমিতিৰ তালিকা জানিবলগীয়া। ঠিক আছে? আৰু এইটো তোমালোকে যেতিয়া চাই থাকিবা মুখস্থ এনেও হৈ যাব। পঢ়িব লাগিব সেইকাৰণে। যিমান বাৰে চাবা সিমান বাৰে যদি পঢ়া। এতিয়া চোৱা, মই এইটো অলপমান সৰু কৰি দিওঁ আৰু ইয়াতে লগতে তালিকাখন আনি দিওঁ। আমি তালিকাখন বনোৱা শিকিলোঁ, হয়নে নহয়? বনোৱা শিকিলোঁ যিহেতু, আমি এতিয়া এইটো এপ্লাই কৰি চাব লাগে বস্তুটো, যে হৈছে নে নাই। চোৱা, এইটো বস্তু টেবুলটো আমি লৈ আহোঁ ইয়াতে এতিয়া। টেবুলটো তোমালোকে মিলাই চোৱা, কিমান দূৰ হৈছে হোৱা নাই, এইটো তোমালোকে নিজে গম পাই যাবা।
এইটো চোৱা তোমালোকে সাইনৰ মান চোৱা প্ৰথমতে কি দি আছে 0 হাফ 1/√2 √3/2 1 0 হাফ 1/√2 √3/2 আৰু 1 এইটো পাই গলো কছৰ মানত আহা কছত আহা কছ এইটো 1 √3/2 1/√2 হাফ 0 তাৰপিছত কি আছে 1 √3/2 হাফ 1/√2 হাফ আৰু 0 এইটো হ'ল তাৰপিছত তোমাৰ আৰু কি আছে ইয়াতে কছ হৈ গ'ল তাৰপিছত 10ত আহা 10 এইটো হয় কি আছে 0 ইয়াতে আছে 0 10 ইয়াতে আছে 0 হয়নে 1/√3 1/√3 তাৰপিছত 1 তাৰপিছত √3 আৰু সংখ্যাবদ্ধ নহয় মই ইয়াতে সংখ্যাবদ্ধ নহয় এইটো কি কৈছো ইনফিনিটি বুলি এটা দি দিছো এইটোক আকৌ এনেকৈ লিখিব পাৰি এন ডি নট ডিফাইন্ড সংখ্যাবদ্ধ নহয় লিখিলে লিখিব পাৰো সংখ্যাবদ্ধ নহয় লিখিব পাৰি হল এন ডি বুলিও লিখিলেও হৈ যাব শৰ্টকাট সকলোৱে বুজিও পাব এন ডি বুলি লিখিলে আৰু সোনকালেও হ'ব লিখা ঠিক আছে তাৰপিছত এতিয়া কচেকৰ মানটো মিলাই চোৱা তোমালোকে মিলাই চাব পাৰো তো এইখিনি হৈ গ'ল এতিয়া আমি আহো এইটো বস্তু মই এতিয়া গুচাই দিছো ইয়াতে তালিকাখন গুচাই দিওঁ তোমালোকে কিতাপত মিলাই চাবা হৈ গ'ল তাৰপিছত এতিয়া আমি আহো তালিকা হ'ল এতিয়া যদি আমি আহো উদাহৰণ নম্বৰ 6 নম্বৰটো চোৱা উদাহৰণ নম্বৰ 6ত কেনেধৰণে আমি এইটো কাম কৰিব লাগে সেইটোৰ বিষয়ে অলপ চাম ঠিক আছে উদাহৰণ নম্বৰ 6 তাৰমানে ইয়াতে যেটো আমি কাম কৰিম সেই কামটোৱে আৰু কি হ'ব বাকিবোৰতো কৰিব পাৰিম পিডিএফটো অলপ সৰু হৈ আছে এইটো কি কৈছে ত্ৰিভুজ ABC ত্ৰিভুজৰ বি কোণটো সমকোণ মানে 90 ডিগ্ৰী হয় 90 ডিগ্ৰী হয় আমি যদি এটা ত্ৰিভুজ আঁকিবলৈ যাওঁ ধৰা কিতাপত যি ধৰণে আছে সেই ধৰণে নাযায় আমাৰ মতে আমি গৈ আছো ঠিক আছে আমি ত্ৰিভুজ জানিব লাগে বনাব লাগে জানিব লাগে কামবোৰৰ বিষয়ে হয়নে এই বি কোণটো সমকোণ আৰু এ বি 5 সেন্টিমিটাৰ দিছে আৰু এ চি বি 30 ডিগ্ৰী কি কোণ 30 ডিগ্ৰী কোণ বুলি কৈছে তেতিয়াহ'লে এইটো যদি আমি চি কোণ লওঁ এইটো হ'ব এ এইটো হ'ব বি আৰু এইটো হ'ব চি এইটোৰ মান কিমান দিছে 30 ডিগ্ৰী দিয়া আছে আৰু বি কোণ 90 ডিগ্ৰী দিয়া আছে মানে এ চি বি 30 ডিগ্ৰী মানে কি চি কোণ 30 ডিগ্ৰীৰ কথা কৈছে ইয়াতে তাৰপিছত আমাক চিত্ৰ এইটো কৈছে আমি চিত্ৰটো চাব নাযাওঁ আমি নিজাকে কৰিম হয়নে দিয়া আছে আমি ইয়াতে কি লিখিম দিয়া আছে উদাহৰণটো কি কয় সমাধানটো দি কিনে আমি এইটো লিখিম দিয়া আছে এ বিৰ মান কিমান দিয়া আছে এইটো 5 সেন্টিমিটাৰ এইটো 5 সেন্টিমিটাৰ ওকে আৰু চি কোণ চি এনেকৈ লিখিলে হ'ব 30 ডিগ্ৰী এইটো 30 ডিগ্ৰী আমি এতিয়া ইয়াতে কেনেধৰণে কামটো বি চি আৰু এ চি বাহুৰ দিশ উলিওৱা ওকে বি চি আৰু এ চিৰ দিশ উলিয়াব লাগে প্ৰথমতেতো চোৱা ইয়াতে আমি কি এপ্লাই কৰিলে বেছি ভাল হ'ব আমি সাইন ল'ব পাৰো কাৰণ কিয় সাইন ল'ব পাৰো চোৱা এই বাহুটোৰ মান দিছে আৰু এই কোণাটো দিয়া আছে আৰু বাহুৰ পৰা আমি যদি এইটোৰ মান উলিয়াই ল'ব পাৰো তেতিয়া আমি এইটো মান উলিয়াই ল'ব পাৰিম হয়নে নহয় এইটো মান পিছত এনেও আহিব এ চিৰ মানটো উলিয়াই ল'ব পাৰো এ চিৰ মানটো কেনেধৰণে উলিয়াম এইটো চোৱা এইটোৰ লগত কি ধৰণে কামটো কৰিব লাগে আমি এই বিষয়েও চাই লওঁ একেবাৰে ঠিক আছে তেতিয়াহ'লে আমি সাইন 30 ডিগ্ৰীৰ মান ল'ব পাৰো তেতিয়াহ'লে আমি ইয়াতে যদি লওঁ
পণ্ডিত বদ্ৰীপ্ৰসাদ যদি আনো ইয়াতে চোৱা পণ্ডিত বদ্ৰীপ্ৰসাদ হলে এইটো পাৰপেণ্ডিকুলাৰ হ'ব, এইটো বেছ হ'ব, এইটো হাইপোটেনাছ হ'ব, মানে উচ্চতা ভূমি, বিটো ভূমি, এইচটো হলে কৰ্ণ হল। তেতিয়াহ'লে আমি ইয়াতে যদি লওঁ এতেকে সাইন 30 ডিগ্ৰী ইকুৱেলছ টু সাইন 30 ডিগ্ৰীৰ মান কিমান হয়? সাইন 30 ডিগ্ৰী। তো ইয়াতে সাইন 30 ডিগ্ৰী এ বি বাই কি হ'ব? এ চি, এ বি বাই এ চি এইটোৰ মান হ'ব। তেতিয়াহ'লে আমাৰ এ বিৰ মান দিয়া আছে, হয় নে নহয়? দিছ ইমপ্লাইজ সাইন 30 ডিগ্ৰীৰ মান কিমান হয়? হাফ ইকুৱেলছ টু এইটোৰ মান হাফ, এইটোৰ মান হাফ হ'ব, আৰু ইয়াৰে মানটো এতিয়া বহুৱাই দিম। এ বিৰ মান কিমান দিছে? 5 সেন্টিমিটাৰ, আৰু এ চিৰ মান দিয়া নাই, তো এ চিৰ মান উলিয়াব লাগে। ওকে, এ চিৰ মান উলিয়াব লাগিলে এ চি ইকুৱেলছ টু 10, তেনেহ'লে ইয়াৰে মানটো আমি কিমান পালো? 10 পালো। হল, এইটো মান আমি উলিয়াই ললো এনেকুৱাকে। আৰু অলপ ভালদৰে যদি আমি লিখো, এইটো বস্তু লিখি ললে হৈ গ'ল এনেকুৱাকে। তাৰপিছত এতিয়া পাইথাগোৰাছৰ সূত্ৰ ইউজ কৰি দিয়া, তোমালোকে পাই যাবা এইটো। তাৰপিছত দিছ ইমপ্লাইজ সাইন 30 ডিগ্ৰীৰ মান হাফ ইকুৱেলছ টু এ বিৰ মান 5 আৰু এ চি। দিছ ইমপ্লাইজ এ চি ইকুৱেলছ টু কি কৰিছো, মানে মই কি কৰিছো চোৱা, এইটোৰ লগত এইটো পূৰণ কৰি দিছো, এইটোৰ লগত এইটো পূৰণ কৰি দিছো, সমান চিন হৈ গ'ল। এইটো বস্তু কৰাৰ কাৰণে এইটো বস্তু ইয়াতে আমাৰ এইটো আহিছে, বুজি পালা? এতিয়া এ চি ইকুৱেলছ টু 5 দুগুণে 10 সেন্টিমিটাৰ আমি এইটো পালো। এতিয়া পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰি, আৰু নহলে বেলেগ যদি মান উলিয়াব খোজো সেইটোও কৰিব পাৰি। আমি আৰু কি উলিয়াব পাৰো? ইয়াতে পাইথাগোৰাছৰ সূত্ৰত নাযাওঁ দিয়া, হয়নে? আমি যদি সহজতে উলিয়াই লব পাৰো, পাইথাগোৰাছৰ সূত্ৰত কিয় যাওঁ? তো চোৱা, এতিয়া আমাক ইয়াতে কি কি দিয়া আছে? আমাক ইয়াতে দিয়া আছে উচ্চতা দিয়া আছে আৰু কৰ্ণৰ মান দিয়া আছে। এতিয়া ভূমিৰ মান লাগে, আমি পণ্ডিত সূত্ৰত যাওঁ। পণ্ডিত বদ্ৰীপ্ৰসাদ হৰ হৰ বলে, সমান সোনা চান্দি তোলে। এতিয়া 30 ডিগ্ৰী দিয়া আছে মানে কি, আমি যদি কছ লওঁ, কছ ললে কি হ'ব? এইটোৰ মান হ'ব পাৰপেণ্ডিকুলাৰ, মানে উচ্চতা, এইটো হ'ব ভূমি, আৰু এইটো হ'ব কৰ্ণ, হয়নে নহয়? তেতিয়াহ'লে আমি যদি কছ লওঁ, চোৱা ইয়াতে যদি আমি লওঁ কছ 30 ডিগ্ৰী, কছ 30 ডিগ্ৰী মানো জানো আমি, হয়নে? কছ 30 ডিগ্ৰী মান কি হ'ব? বি চি বাই কি হ'ব? এ চি। বি চি বাই এ চি, দিছ ইমপ্লাইজ কছ 30 ডিগ্ৰী কি হয়? √3/2 আছিলে কছ 30 ডিগ্ৰী, অলপ আগতে শিকি আহিছো। এতিয়া বি চিৰ মান দিয়া নাই, বি চিৰ মান আমি লিখি ল'ম ইয়াতে বি চি। এ চিৰ মান দিয়া আছে 10। তেতিয়াহ'লে তলৰটো সমান চিন, এইটো 2ৰে 10 কাটিলে 5 বাৰ। তেতিয়াহ'লে আমি ইয়াতে আৰু কি কৰিব পাৰো? এতিয়া ইমপ্লাইজ √3 ইকুৱেলছ টু বি চি, তলত হ'ব 5। এতিয়া 5টো ইফালে পূৰণ কৰি দিয়া, নহ'লে 5√3 পাম। তো আমি এইটো ইয়াতে এইটোৱে কৰিম। ইয়াতে যদি এইটোৱে কৰিব যাওঁ, তেতিয়া কি হ'ব? 5√3 ইকুৱেলছ টু বি চি। ইয়াৰে মান এইটোৱে পালো। তেতিয়াহ'লে আমাক ইয়াতে উলিয়াব দিছিলে কি? বি চি আৰু এ চি বাহুৰ দিশ উলিয়াব দিছিলে। তো এ চি আৰু বি চি বাহুৰ দিশ উলিয়াই ললো আমি। ঠিক তেনেকুৱা ধৰণৰ এই ধৰণে আমি পাইথাগোৰাছৰ সূত্ৰটো ইউজ কৰিব পাৰি, কিন্তু পাইথাগোৰাছৰ সূত্ৰটো ইউজ কৰিলে অলপমান দীঘলীয়া হ'ব। তেতিয়াহ'লে ইয়াতে আমি এতিয়া কি পালো? এইটো পালো 5√3, পালো 5√3। আমি উদাহৰণটোত চাওঁ কি কৈছে। উদাহৰণটোত চোৱাচোন, বি চিৰ মান পাইছো 5√3 পাইছো, হয়নে? দেখা নাই, ৰ'বা মই পেন ইউজ কৰি আছো, পেনটো অপেন হওক, পেনটো অপেন হ'লে দেখুৱাই দিম। এইটো চোৱা, বি চিৰ মান কিমান দি আছে? 5√3 সেন্টিমিটাৰ, আৰু এ চিৰ মান কিমান দি আছে? এইটো এ চি, এইটো 10 সেন্টিমিটাৰ। যিহেতু ইমান দীঘলীয়া কৰিছে, যিটো নেকি আমাক নালাগে। আৰু ইয়াতে 10 লৈ কৰিছে, 10 লৈ কৰিব পাৰি। আমি সাইন লৈছো আৰু কছ লৈছো,
কথা নাই, তোমালোকে যি ধৰণে কৰিব পাৰো, মানে কৰি থাকিলে বেছি সহজো হ'ব। এতিয়া আহো আমি 7 নম্বৰত। 7 নম্বৰটো চাওঁ। এতিয়া 7 নম্বৰটো যি কৈছে এইটোত চোৱা, এইটো নহয় কিন্তু না, এইটো নহয়। ইয়াতে কি দিয়া আছে, ত্ৰিভুজ পি কিউ আৰ, কিউ কোণটো 90 ডিগ্ৰী দিয়া আছে, অ'কে, আৰু পি কিউ দি আছে 3 চেণ্টিমিটাৰ আৰু পি আৰ 6 চেণ্টিমিটাৰ। এতিয়া কি কৈছে যে পি কোণ আৰু আৰ কোণ নিৰ্ণয় কৰিব লাগে, কোণ উলিয়াব লাগে। ঠিক আছে, এইটো কোণ উলিয়াব লাগে। তো ইয়াতে এতিয়া আমি ইয়াতে ছবিটো বনাই লওঁ। তো আমি ছবিটো বনাই ল'লোঁ। কেনেকুৱা হয় ছবিটো আমি সেই জুখি বনোৱা নাই, কিন্তু জুখি বনাব লাগে তোমালোকে। তাৰপিছত ইয়াতে কি কৈছে যে কিউ কোণ সমকোণ, তেতিয়াহ'লে এইটো হ'ব কিউ কোণ, হয়নে নহয়? আৰু পি কিউ 3 চেণ্টিমিটাৰ আৰু পি আৰ 6 চেণ্টিমিটাৰ, তেতিয়াহ'লে পি কিউ এইটো হ'ব আৰ। এইটো কোণ আমি এইটো কোণ উলিয়াব লাগে। তেতিয়াহ'লে পি আৰ দি আছে 6 চেণ্টিমিটাৰ আৰু পি কিউ দি আছে 3 চেণ্টিমিটাৰ। তো এইটোৰ মান উলিয়াব লাগিল, এইটোৰ মান আগতে আমি উলিয়াই ল'ব লাগিব। তাৰপিছত আমি ইয়াতে যদি কৰোঁ, তাৰমানে এইটো কি হ'ব, উচ্চতা, এইটো হ'ব ভূমি আৰু এইটো হ'ব কৰ্ণ, হয়নে? পণ্ডিত বদ্ৰীপ্ৰসাদত আহা, পণ্ডিত বদ্ৰীপ্ৰসাদ হৰ বলে সোনা চান্দি তোলে, মানে চাইন কস টেন। তো ইয়াতে এতিয়া আমি ইয়াতে কি ধৰণে ডিলটো কৰিলে বেছি ভাল হ'ব, হয়নে? প্ৰথমতে চোৱা, প্ৰথমতে কি গৈছে ইয়াতে, লম্বৰ পৰা যদি কৰ্ণলৈ আহোঁ, চাইন থিটা আনিব পাৰোঁ। এইটোৰ মানটো আমি থিটা বুলি ধৰি ল'লোঁ। ঠিক আছে, এইটোৰ মানটো আমি কি বুলি ধৰি ল'লোঁ, মানে আৰ কোণ লৈছোঁ ন, আৰ ল'ম, তেতিয়া থিটা নলওঁ, আৰ ল'ম। অ'কে, চাইন আৰ, আমি আৰ কোণ উলিয়াম, চাইন আৰ, আৰৰ মান ওলাই যাব। তেতিয়াহ'লে ইয়াতে লিখিম চাইন আৰ, আৰৰ মান কি হ'ব, চোৱা, পি কিউ, এইটো পি কিউ ডিভাইডেড বাই কি আছে, পি আৰ। পি কিউৰ মান কিমান দিয়া আছে, 3, পি আৰৰ মান দিয়া আছে কিমান, 6। এতিয়া চোৱা, ইয়াতে যদি মই 3ৰে 6 কাটো, কেইবাৰ যাব, 2বাৰ। 2বাৰ যদি যায়, ইয়াতে কি পালোঁ, আধা পালোঁ, আধা। দিছ ইমপ্লাইজ চাইন আৰ ইকুৱেলছ টু হাফ পালোঁ, হয়নে? তেতিয়াহ'লে আৰৰ মান কিমান হ'ব, চাইনৰ কোনটো ডিগ্ৰী হাফ পাওঁ, চাইন 30 ডিগ্ৰী, তেনেহ'লে দিছ ইমপ্লাইজ কি পালোঁ আমি, চাইন 30 ডিগ্ৰী ইকুৱেলছ টু হাফ। আমি আৰ কোণ পাই গ'লোঁ। এতিয়া আমি পি কোণ উলিয়াব লাগে। আমি পি কোণ যেতিয়া উলিয়াম, তেতিয়াহ'লে আমাৰ কৰ্ণটো কৰ্ণই থাকে, উচ্চতা আৰু ভূমিটো সাল সলনি হৈ যায়, হয়নে? উচ্চতা আৰু এইটো সাল সলনি হৈ যায় যিহেতু, তেতিয়াহ'লে মই এইটো কি কৰোঁ, অলপমান এই বস্তুটো শুধৰাই দিওঁ। তাৰপিছত আমি যদি ইয়াৰ পৰা এইটো চাওঁ, ছবিটো অলপমান আঁতৰাই দিছোঁ, যিহেতু দেখা পাই আছা তোমালোকে, হয়নে নহয়? দেখা পায়ে আছা, তেতিয়াহ'লে কোনো টেনশ্যন নাই।
পণ্ডিতকো অলপ গুচাই দিলোঁ, পণ্ডিত বদ্ৰী প্ৰসাদ, তাৰপিছত মুছি দিম। এতিয়া চোৱা, আমি এতিয়া কি কোণ ল'ব লাগে? পি কোণ ল'ব লাগে, হয়নে? পি কোণ উলিয়াব লাগিলে এইটো হ'ব উচ্চতা, এইটো হ'ব ভূমি, আৰু এইটো কৰ্ণ থাকিব। হ'ল। এতিয়া আমি আৰু কি ল'ব পাৰোঁ? এইটো যদি আমি কি ল'ব পাৰোঁ? এতিয়া কচ ল'ব পাৰোঁ। চোৱা, এইটো যদি আমি কচ লওঁ, মাজৰটো লওঁ, কিয় মাজৰটো ল'ম? ভূমি আছে আৰু কৰ্ণ আছে। ভূমি আৰু কৰ্ণ মিলালে কচ আৰু চেকতহে ৰিলেটেড কৰিব পাৰি, হয়নে? কচ আৰু চেকত ৰিলেটেড কৰিব পাৰিলে এতিয়া আমি ইয়াতে কি ধৰণে কৰিম? কচ পি, কচ পি, মাজৰটোত চোৱা, মাজৰটোত চোৱা, এইটো মাজৰটো বি, বি মানে কি হ'ব? পি কিউ, পি কিউ ডিভাইডেড বাই কি হ'ব? পি আৰ। পি কিউৰ মান কিমান আছে? 3, আৰু পি আৰৰ মান কিমান দিয়া আছে? 6। এইটো কি পাম আমি? 1/2 পাম, হয়নে? 1/2 কি ধৰণে পালোঁ? 3ৰে 6 কাটিলে 2 বাৰ পাম এইটো। তেতিয়াহ'লে ইয়াতে আমি কি পালোঁ? দিছ ইমপ্লাইজ কচ পি ইকুৱেলছ টু 1/2। দিছ ইমপ্লাইজ কচ কি হ'ব? কচ কিমানত আছে? কচ 60 ডিগ্ৰী ইকুৱেলছ টু হাফ। এতেকে ইয়াতে কি পালোঁ? কোণটো কিমান আছিলে? এইটো পি কোণ। পি কোণ হ'লে কিউ পি আৰ ইকুৱেলছ টু 60 ডিগ্ৰী। আমি এইটো পালোঁ। এতিয়া কিন্তু আৰু ইয়াতে এতেকে ইয়াতে লিখিব পাৰোঁ কোণ, এইটো আৰ কোণ উলিয়াইছিলোঁ। পি আৰ কিউ ইকুৱেলছ টু 30 ডিগ্ৰী। আমাৰ এইটো মান উলিয়াই দিলোঁ আমি। এইখিনি আছিলে বেছিক কথা, সাধাৰণ কথা এইটো কুৱেশ্যনত। তাৰপিছত আমি আহোঁ, ইয়াত কি আছে চাওঁ। ইয়াতে উদাহৰণ নম্বৰ 8। অ'কে, উদাহৰণ নম্বৰ 8টো কৰোঁ, তাৰপিছত আমি আগুৱাই যাম, হয়নে? এই উদাহৰণ নম্বৰ 8টোত কি কোৱা আছে? যদি sin a minus b equals to half আৰু cos a plus b equals to half, য'ত a plus b 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰীৰ ভিতৰত থাকিব লাগিব। মানে 0 ডিগ্ৰীৰ লগত এই চিনটো দিছে নহয়, তেতিয়া a plus b দিছে। এই a plus b দুয়োটা মিলি 90 ডিগ্ৰীৰ ভিতৰত থাকিব লাগিব। 90 ডিগ্ৰী 0 ডিগ্ৰীতকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰু বা 90 ডিগ্ৰীৰ সমানহে হ'ব লাগিব, তাতকৈ বেছি হ'ব নোৱাৰে। ঠিক আছে? তো এই কথাটো কৈছে, আৰু এ বিতকৈ এ ডাঙৰ বুলি কৈছে, তেনেহ'লে এ আৰু বি নিৰ্ণয় কৰা। ঠিক তেনেকুৱা এই ধৰণৰ কুৱেশ্যনটো তুমি পাবাই, আছে ইয়াতে। তেতিয়াহ'লে আমাক ইয়াতে যিটো দিছে, ইয়াতে আমি চাওঁ, ইয়াতে sin a minus b equals to half. অ'কে, আধাটো ক'ত আছে? আমাৰ sin কিমান ডিগ্ৰীত আছে? sin 30 ডিগ্ৰীত আছে, না? তেতিয়াহ'লে যাতে আমি ইয়াতে লিখোঁ sin a minus b equals to sin কিমান ডিগ্ৰী লিখিব পাৰোঁ? sin 30 ডিগ্ৰী। sin 30 ডিগ্ৰীৰ মান হাফ। তেতিয়াহ'লে ইয়াতে তোমালোকে কি কৰিব পাৰোঁ? sin আৰু sin কেঞ্চেল কৰি দিব পাৰোঁ। এনেকৈ নাকাটে, কিন্তু এতিয়া তোমালোকক শিকাব লাগিলে এইটো কাটিব লাগিব, আৰু ক্লাছ 10ত কাটিলেও কোনো কথা নাই। তেতিয়াহ'লে a minus b equals to কিমান পালা? 30 ডিগ্ৰী পালা। 1 নম্বৰ দি দিয়া, হ'ল। এতিয়া আমি যদি আৰু আহোঁ ইয়াতে cos, ইয়াতে যদি আহোঁ cos a plus b, এতিয়া মই ইয়াতে গমেই পাইছোঁ তোমালোকে কি কৰিব পাৰোঁ। তেতিয়াহ'লে ইয়াতে কি লিখিম এতিয়া? cos a plus b, cos কিমানত হাফ থাকে? cos 60 ডিগ্ৰীত হাফ থাকে, হয়নে? দিছ ইমপ্লাইজ cos আৰু cos কেঞ্চেল আউট হৈ যাব। cos আৰু cos কেঞ্চেল আউট হৈ গ'লে ইয়াতে কি থাকিব?
a plus b equals to 60 ডিগ্ৰী। এইটো হ'ব 2 নম্বৰ সমীকৰণ। এতিয়া তুমি ইয়াতে অপনয়ন পদ্ধতি লগাই দিয়া লাগিব। তাৰপিছত আৰু এটা সাবস্টিটিউশন মেথড লগাই দিয়া দুয়োটাতে মানে কি মানটো ওলাই আহিব। তো তুমি এক কাম কৰিব পাৰো, ইয়াৰ পৰা মডিফাই কৰি দিব পাৰো। ক'ৰ পৰা? 2 নম্বৰটোৰ পৰাই মডিফাই কৰিব দিব পাৰো যে a equals to 60 minus b। আমি যদি এইটো কৰো, এৰ মান আমি ক'ত বহুৱাই দিব পাৰো? 1 নং সমীকৰণত বহুৱাই দিব পাৰো। ঠিক আছে? আমি যদি লওঁ এর মান 1 নং সমীকৰণত বহুৱাই পাওঁ। 1 নং সমীকৰণত বহুৱাই পালে কি হ'ব? এৰ জায়গাত লিখিম আমি 60 minus b, হয়নে? তাৰপিছত ইয়াতে মাইনাস b আছে, ইয়াৰ ইকুয়ালস টু 30 আছে, তো এইটো 60 ডিগ্ৰী হ'ব। হল, ইয়াৰ পৰা মানটো ওলাই আহিব, কোনো কথাই নাই। তাৰপিছত এইটো দিস ইমপ্লাইজ কি হ'ব? 60 ডিগ্ৰী মাইনাস b ইকুয়ালস টু 30 ডিগ্ৰী। তুমি এক কাম কৰা, ইয়াতে কি আছে? 60 ডিগ্ৰী আছে, মাইনাস b মাইনাস 2 b আছে, ইকুয়ালস টু 30 ডিগ্ৰী। তাৰপিছত ইয়াতে আৰু কৰিব পাৰি, মাইনাস 2b টো ইফালে আনা আৰু 30 টোক তুমি ইফালে লৈ আহা। হয়, এইটো আনিলে আমাৰ কিন্তু কাম হৈ যাব। এইটো হ'ল সাবস্টিটিউশন মেথড। এটা অসমীয়াত কি কয় পাহৰিলো মই। তো এইটো 60 ডিগ্ৰী মাইনাস 30 ডিগ্ৰী হ'ব, ইকুয়ালস টু 2 b হ'ব। হৈছে 60 পৰা যদি 30 যায় কিমান হ'ব? 30, হয়নে? ইকুয়ালস টু 2 b। এতিয়া চোৱা, ইয়াতে 2 এৰে আকৌ 30ক কাটিব পাৰি, কিমান বাৰ যায়? 15 বাৰ যায়। 15 বাৰ যায়, তেতিয়াহ'লে ইয়াতে কি হ'ব? এইটো দিস ইমপ্লাইজ 15 ডিগ্ৰী ইকুয়ালস টু বিৰ মান পালো, বিৰ মান 15 ডিগ্ৰী পালো। এতিয়া যদি মই আৰু বেছি তলত নাযাওঁ, ইয়াতে আমি কামটো কৰি দিওঁ। ঠিক আছে, মই যদি ইয়াতে লিখো বিৰ মান 1 নং বা 2 নঙত য'ত বহুৱাই দিয়া, ক'ত বহুৱাই দিবা? সমীকৰণটো চাই লওঁ, ক'ত বহুৱাবা? 2 নঙত বহুৱালেও হ'ব, 1 নঙত বহুৱাই দিলেও। 1 নঙতে বহুৱাই দিয়া, হয় নে নহয়? সৰু আছে, বিৰ মান 1 নং সমীকৰণত বহুৱাই পাওঁ। কি হ'ব এইটো? a মাইনাস b ইকুয়ালস টু 30 ডিগ্ৰী আছিলে। এতিয়া বিৰ মান আমি বহুৱাই দিব লাগে। বিৰ মান যদি বহুৱাব লাগে, তেতিয়া কি হ'ব? a মাইনাস বিৰ মান আছিলে 15 ইকুয়ালস টু 30। This implies a equals to 30 ডিগ্ৰী প্লাস 15, এইটো ডিগ্ৰী চিন বহিব কিন্তু, হা। তেতিয়াহ'লে ইকুয়ালস টু implies a equals to 45 ডিগ্ৰী। তেতিয়া চোৱা, a আৰু বিৰ মান উলিয়াই দিলো। আমাৰ কুৱেশ্যনত কি কৈছিলে? a আৰু b নিৰ্ণয় কৰিব লাগে, আৰু a bতকৈ ডাঙৰ বুলি কৈছে। তেনেহ'লে বিৰ মান যিটো পাইছো 15 ডিগ্ৰী, এতেকে চোৱা, এতেকে a গ্ৰেটাৰ দেন হৈছে bতকৈ, হয়নে নহয়? আমাৰ এইটোৱে আছিলে উলিয়াবলগীয়া, উলিয়াই দিলো, কাম শেষ। এতিয়া আমি আহো, কি আছে এতিয়া? 8.2। ওকে, 8.2 আমি এক কাম কৰিম, যিখিনি আছে দেখাত 9 মান আছে, কিন্তু কৰোঁতে বহুত সময় যাব। আৰু আমি ষ্টাৰ্ট কৰোঁ, যিমান দূৰ আগুৱাব পাৰো আগুৱাই যাওঁ, হয়নে? এইটো ভিডিঅ'ত অনুশীলনী 8.2ৰ 1 নম্বৰৰ 1টো লৈ লওঁ। এতিয়া তলত দিয়াবিলাকৰ মান উলিয়াব দিছে, মানটোৱে উলিয়াই দিওঁ। ইয়াতে কি দিয়া আছে? sin 60 ডিগ্ৰী। sin 60 ডিগ্ৰী মই ডাইৰেক্ট মান বহাই যাওঁ। sin 60 ডিগ্ৰী কি হয়? √3/2।
ইনটু cos 30 ডিগ্ৰী মান কিমান এইটো √3/2 প্লাস sin 30 হাফ ইনটু cos 60 হাফ হয় তেতিয়াহ'লে কি হ'ব এইটো √3 আহিব আৰু তলত 2 দুগুণে 4 যোগ 1 এইটো 4 তাৰপিছত কি আহিব ওপৰত 4 তলতো 4 এইটো আহিব 1 তোমালোকে নিশ্চয় লসাগু ল'ব জানো এইটো কাটি দিলো 1 পালো ইয়াৰে মান পালো 1 এতিয়া আহো আমি 2 নম্বৰটো মই যদি ইয়াতে লওঁ 2 নম্বৰটো কি দিয়া আছে 1 নম্বৰ 2 নম্বৰটো একদম ইজি 3 পৰা অলপমান ভগ্নাংশ হিচাপত দিছে নহয় তাৰপিছত ইয়াতে কি দিয়া আছে 2 10 স্কয়ার 45 ডিগ্ৰী ওকে সব স্কয়াৰত দিছে স্কয়াৰত দিলে 1045 কি আছিলে 1 আছিলে হয়নে তেতিয়াহ'লে 2 টো থাকিব 1045 মানে কি 1 1ৰ স্কয়াৰ প্লাস cos 30 cosৰ মান cos 30 মান কিমান আছিলে cos 30 √3/2 আছিলে হয়নে cos 30 হ'ব √3/2 কিন্তু স্কয়াৰ আছে এইটো স্কয়াৰ মাইনাস sin 60 সেম sin 60 কি হ'ব √3/2 স্কয়াৰ তেতিয়াহ'লে ইয়াতেতো দেখা দেখি তুমি এক কাম কৰিব পাৰো এইটো কেনসেল কৰি দিব পাৰো এইটো আৰু এইটো প্লাস মাইনাস আছে কেনসেল কৰি দিয়া এইটো এনসাৰটো কি পাবা 2 পাবা তো 2 ইয়াৰ এনসাৰটো আহিব 2 ইয়া 1 নম্বৰটোৰ পালো এনসাৰ 1 2 নম্বৰটোৰ পালো 2 ইয়াৰ 3 নম্বৰটোৰ আমি কি পাওঁ চাওঁ 3 নম্বৰটো ভগ্নাংশ টাইপত আছে ন অলপমান কষ্ট কৰিব লাগিব এইটো একো কষ্ট নাই কষ্ট একো নাই জাস্ট অলপ চিন্তা কৰাৰ যেটো তোমালোকৰ যেটো লেভেল হেতু অলপ বঢ়াই দিব লাগিব এইটো চোৱা ইয়াতে কি কৈছে cos 45 আৰু sec 30 cosec 30 এতিয়া চোৱা cos তো জানো cosৰ উল্টা sec হয় cos 30 মান যেটো হ'ব এইটোৱে আৰু sin 30 ডিগ্ৰী মান যেটো হ'ব cosecৰ 30 ডিগ্ৰী মানে এইটো উল্টা হ'ব মানে ইয়াতে যদি মই এটা সমান চিন দি লিখো এইটো অলপমান কি হৈ যায় বেকা হৈ যায় নো প্ৰবলেম আমাৰ লগত কি আছে সমাধান আছে হয় না নহয় সমাধান মানে এনেকুৱা সমাধান এইটো মিলাওতে অলপমান টাইম লাগি যায় নাই আমি 5টা নিয়ে দিম cos 45 কি আছিলে 1/√2 আছিলে হয় sec 30 cos 30 কি আছিলে √3/2 sec 30 2/√3 আহিব ইয়াৰে উল্টাটো হয় প্লাস cosec 30 তাৰমানে sin 30 হাফ তাৰমানে এইটো হ'ব 2 এইটো পালো তেতিয়াহ'লে যদি এইটো পাই গলো ইয়াতে আৰু এটা কি কৰিব পাৰি এতিয়া লসাগু লোৱা ইয়াৰে লসাগু মানে কি তলত একোনে মানে 1 আছে তেনেহ'লে ইয়াতে আমি কি লসাগু ল'ব পাৰো 1/√2 তো থাকিবই অলপমান ভগ্নাংশ লিখিব লাগিলে অলপমান জটিল হৈ যায় চোৱা 2 এইটো ওপৰত 1 হয়নে এতিয়া যদি মই কওঁ ইয়াতে 2 আৰু প্লাস 2√3 আহিব আৰু তলত আহিব √3 ইয়াৰে মানটো এইটো পাম তাৰপিছত ইয়াতে আৰু কি পাম এতিয়া এই প্ৰথমটো আৰু এই দ্বিতীয়টো বেলেগ বেলেগ হয় তেতিয়াহ'লে এইটো বস্তুটো কি হৈ যাব উল্টা হৈ যাব আৰু প্ৰথমটো ঠিকে থাকিব
1/√2 ঠিকে থাকিল ইনটু ইয়াতে √3 তলত কি আহিব 2 + 2√3 এইটো থাকিব যদি এইটো হৈ যায় তাৰপিছত এতিয়া আমি কি কৰিব পাৰো ইয়াতে আৰু চাওঁ ইয়াতে আমি কৰিব পাৰো 2√2 + 2√6 হৈ গ'ল আৰু ওপৰত থাকিব √3 মানে এইটো থাকিল এতিয়া আমি যদি এইটো কাম কি কৰো তলৰটোৰ পৰা কমন আহিব হয়নে তলৰটোৰ পৰা যদি কমন আহে এনেকৈ লিখিলে তোমালোকে বেছি কনফিউজে হ'বা হয়নে সেইকাৰণে মই এটা কাম কৰোঁ এইটো বস্তু তলত নমাই আনো মানে যি দেখি আছো অৱস্থা ইয়াতে তোমালোকৰ কনফিউজন হোৱাটো স্বাভাৱিক কথা এইটো বস্তু ইয়াতে বহিব তাৰপিছত আকৌ কি হ'ব এই বস্তুটোৰ তলত আহিব আৰু এটা তাৰমানে এইটো বস্তু মই কি কৰিম এতিয়া আস্তানি তলতে বহুৱাই দিম হৈছে এই বস্তুটো ইয়াতে লৈ আহি আছে ইয়াতে সলিউশন বুলি লিখি দিব পাৰো হয়নে সলিউশন বুলি লিখি যদি দিলো তেতিয়াহ'লে এইটো সমান চিন আহে আহিব এতিয়া চোৱা আৰু অলপ গুচাব লাগিব থাকিল তাৰপিছত ইয়াতে থাকিল এইটো হৈ গ'ল এতিয়া আমি ইয়াতে কি কৰোঁ এই কাষত লিখি দিছোঁ এইটোৰ কাৰণে মই এইখিনি কাম কৰিব লগা হৈছে নাই এতিয়া চোৱা ইমান তলত গৈ থকাতকৈ মই ইয়াতে কামটো কৰি দিম হয়নে এইটো যদি তলত যিটো আছে তলত কি আছে 2 কমন আহিব আৰু √2 কমন আহিব কমন যদি আহে 1 থাকিব প্লাছ ইয়াতে কি থাকিব √3 ৰৈ যাব কাৰণ √6 মানে কি আছে √2 ইনটু √3 এইটো আছে তো এইটো কমন আনিলো ওপৰত কি থাকিল √3 ওকে এতিয়া ইয়াতে চোৱা এইটো তাৰমানে কি অলপমান দীঘলীয়া টাইপ দিছে ভগ্নাংশ টাইপ যদি দিছে অলপমান দীঘলীয়া টাইপেই দিছে তাৰপিছত চোৱা ইয়াতে কি কৈছে তলত কি মান আছে 1 + √3 আছে হয়নে এইটো গুচাব লাগে তো ইয়াতে কি কৰা 1 - √3 দি তলে ওপৰে পূৰণ কৰি দিয়া তো মই ইয়াতে তলৰ লাইনত কৰি দিছোঁ নহ'লে তোমালোকৰ বেছি কনফিউজন হ'ব ইয়াতে থাকিব √3 তলত থাকিব 2√2 1 + √3 হয়নে এতিয়া ইয়াতে কি পূৰণ হ'ব 1 - √3 আৰু 1 - √3 তলে ওপৰে এইটোৱে পূৰণ কৰি দিব লাগে তো যিহেতু এইটো পূৰণ কৰি দিলে এতিয়া কি আহিব নেক্সট লাইনটো কি আহিব চোৱা নেক্সট লাইনটো আমি এতিয়া এইটো কৰিব পাৰোঁ ইয়াতে থাকিব √3 আৰু ইয়াতে থাকিব 1 - √3 হয়নে আৰু তলত থাকিব 2√2 ইয়াতে থাকিব 1 স্কুয়ার মাইনাস √3 স্কুয়ার যেহেতু এইটোত চোৱা যেহেতু 1 + √3 যিটো দিছে আৰু 1 - √3 যিটো দিছে এইটো কি হ'ব a + b আৰু এইটো হ'ব a - b আমি তেতিয়াহ'লে কি হয় a স্কুয়ার মাইনাস b স্কুয়ার আমি এইটো ফৰ্মুলাত ভাঙিব পাৰোঁ এইটো ফৰ্মুলা ইয়াতে থাকক লিখা হয়নে এতিয়া আমি ইয়াতে কি আৰু কি কৰিব পাৰোঁ চোৱা ইয়াতে যদি চাওঁ আমি যদি চাওঁ এইটো ওপৰতো পূৰণ কৰি দিয়া তেনেহ'লে এইটো √3 থাকিব আৰু এইটো -3 হৈ যাব √3 আৰু পূৰণ 3 √3 3 হৈ যাব
হয়নে? তাৰপিছত ইয়াতে আমি কি কৰিব পাৰো এতিয়া, 2 √2 আৰু -6 √2 মই এইটো কৰিব পাৰো। যদি তোমালোকৰ কনফিউজন নহয়, এইটো লাইনে হয়। যদি কনফিউজন হৈছে, মই এতিয়া আৰু এটা ব্যৱস্থা কৰিব লাগিব। আৰু এটা ব্যৱস্থা কি ধৰণে কৰিম, ইয়াতে এটা লাইন মই জাম্পিং কৰি দিছোঁ। এই জাম্পিং লাইনটো ইয়াতে লিখি দিব লাগিব। ইয়াতে যিটো লাইন আমি জাম্পিং কৰিছোঁ, জাম্পিং কৰা লাইনটো চোৱা। জাম্পিং কৰা লাইনটো আছিলে এইটো বস্তু। ইয়াতে মই ইয়াতে কি লিখি দিব পাৰোঁ, √3 মাইনাছ এইটো √3 লগত এইটো 3 পূৰণ কৰিলে কিমান পাম, এইটো 3 পাম, হয়নে? তাৰপিছত এতিয়া চোৱা, 2 √2 লগত যদি 1ৰ স্কুৱেৰ মানে 1 হয়, এইটো যদি পূৰণ কৰোঁ তেতিয়াহ'লে 2 √2 পাম। মাইনাছ আছে, মাইনাছ থাকিলে ইয়াতে 3ৰ স্কুৱেৰ আছে, 3ৰ স্কুৱেৰ মানে কি হয়, এইটো 3 হৈ আছে ইয়াতে বৰ্তমান এতিয়া, হয়নে? 3 স্কুৱেৰ মানে 3 হৈ আছে, তেতিয়া 2 3 গুণে 6, এইটোৱে কথা মই এতিয়া কৈ আছোঁ। এতিয়া 2ৰ লগত যদি মই এই 3টো পূৰণ কৰোঁ, 2 3 গুণ 6, কাৰণ √, আৰু এই 2 আৰু এই √, কেঞ্চেল হৈছে, তাহলে 3 আছে ইয়াতে, 2 3 গুণে 6, মই এইটোৱে লাইন মানে মিছ কৰি আছিলোঁ এতিয়া। তো 2 3 গুণে 6 আৰু √2টো আছে √2। এতিয়া চোৱা, ইয়াতে আৰু এটা কমন থাকিল √2। তেতিয়াহ'লে মই কি কৰোঁ, √2টো যিহেতু কমন আছে, এতিয়া √2টো তলে ওপৰে আমি পূৰণ কৰি দিব পাৰোঁ। পূৰণ কৰি দিলে আমাৰ কি হ'ব, ইয়াতে যদি √2 পূৰণ কৰি দিওঁ আৰু ইয়াতেও যদি √2 পূৰণ কৰি দিওঁ, হয়নে? পূৰণ √2, তলত √, আছে নহয়, √, কেঞ্চেল কৰিব লাগে। তো যদি কেঞ্চেল কৰিব লাগে তেতিয়াহ'লে ইয়াতে কি পাম, √6 মাইনাছ 3 √2, আৰু তলত হ'ব 2 দুগুণে এইটো 4 হ'ব, কাৰণ √2 2 হ'ব, আৰু 2 2 দুগুণে 4 মাইনাছ 6, 6ৰ লগত 2 পূৰণ কৰিলে 6 দুগুণে 12 হ'ল। এতিয়া যদি এইটো হৈ গ'ল, অলপমান তলত নামিব লগা হৈছে দেখোন, হয়নে? তলত যদি নামিব লগা হৈছে, ইয়াতে এতিয়া আমি কি পাম, ইয়াতে আমি এতিয়া পাম √6 মাইনাছ 3 √2 ডিভাইডেড বাই সমান চিন -8। এইটো -8 হ'লে, আৰু ইয়াতে ওপৰত কমন আছে, চোৱা ওপৰত কি কি কমন আছে, √2 কমন ল'ব পাৰিম। √2 কমন নল'লেও হৈ যাব, এইটোৱে এনচাৰ, কিন্তু ইয়াতে এইটোৱে হয় এনচাৰ। আৰু এটা এনচাৰ উলিয়াব পাৰি ইয়াৰে,
মডিফাইড ভাৰ্জন বুলি কয় নহয়, এই মডিফাইড ভাৰ্জনটো ল'ব পাৰি। মডিফাইড ভাৰ্জনটো কি ল'বা মই সেইটোও কৈ দিওঁ। এইটোৱে এনচাৰ ল'ব পাৰি হা, এইটোৱে এনচাৰ, কিন্তু মাইনাছ চিনটো বেয়া দেখি নহয়। মাইনাছ চিনটো বেয়া দেখি যদি চোৱা, মাইনাছ যদি কমন লোৱা যায় তলত এইটোৱে থাকিব, আগফালাৰটো লৈ আহা 3√2, এইটো -√6 লৈ আহা, এইটো হৈ যাব। তো এইটো দুয়োটাই এনচাৰ হয়। তো তোমালোকক যিটো এনচাৰ দিবলৈ কয় সেইটো এনচাৰে দিব পাৰিবা, ঠিক আছে। তো এইটো হ'ল কুৱেশ্যন নম্বৰ পাৰ্ট নম্বৰ 3, কুৱেশ্যন নম্বৰ 1ৰ পাৰ্ট নম্বৰ 3। তো অলপমান ক্ৰিটিকেল টাইপ দিছিলে এইটো বস্তুটো, মানে অলপ টানকৈ দিছিলে আৰু অলপমান টানকৈ দিছিল 3 নম্বৰ। এতিয়া 4 নম্বৰটো ঠিক তেনেকুৱাই দিব। চাৰি নম্বৰটো এনেকুৱা ধৰণেই আছে। তো ইয়াতে আমি যিহেতু মানবোৰ বহাই যাম, মানবোৰ বহাই যাওঁতে কি লাগিব, sin 30 মান কিমান হ'ব, হাফ, হয়নে? sin 30 মান হাফ প্লাছ tan 45 1 মাইনাছ cos x 60, sin 60 √3/2 2/√3 আহিব ইয়াৰে মানটো। sec 30 cos 30 √3/2, তেনেহ'লে 2/√3 হয়, প্লাছ cos 60 কিমান হ'ব, cos 60 হাফ হ'ব, হয়নে? প্লাছ cot 45 1 হ'ব, tan 45 যিমান হয় cot 45 সিমানেই হয়। হ'ল, এতিয়া এইকেইটাৰ মানটো চোৱা, এইকেইটাৰ মানটো তুমি যদি চাবলৈ যোৱা, ইয়াতে কি কৰিবা, এতিয়া লসাগু ল'ব লাগিব। ইয়াতে বেলেগ একো কৰিব লগা নাই, ইয়াতে লসাগু ল'ব লাগে। তো লসাগু ল'ব লাগিলে ইয়াৰ তলত একো নাই মানে কি আছে, ইয়াৰ তলত 1 আছে, আৰু ইয়াৰ তলতো একো নাই মানে 1 আছে, তেনেহ'লে √3 তলৰটো কৰোঁ। ইয়াতে √3 আৰু 2 √3 আহিব মান, 2√3 আহিব মানটো, এইটো পাম। আমি একে কালাৰ কৰি দিলে বেছি ভাল হয়, হয়নে? ইয়াতে কি পাম আমি, 2√3 পাম মানটো। তাৰপিছত ওপৰত কি পাম, √3 কেনেদৰে 2 2 4 পাম, প্লাছ এইটো √3 পাম, প্লাছ 2√3 পাম। ওপৰতো চেম একেই, 2√3 থাকিব, ওপৰত তাৰ ওপৰত কি বহিব, তাৰ ওপৰত এতিয়া চোৱা, তাৰ ওপৰত বহিব মানে কি, এই 2ৰে এই 2 কেঞ্চেল কৰি দিলে √3 থাকে ন, এই √3 1 গুণে √3 হ'ব, ঠিক আছে। মই কাটি কাটি এতিয়া দেখাই দিওঁ, তলৰ লাইনটো কিন্তু এনেকুৱাই কৰিছোঁ। তো এইটো হ'ব √3, প্লাছ চিন আছে, 1 আছে কাটা নাযায়, 2√3 থাকিব, প্লাছ এতিয়া চোৱা, এই √3 এই √3 কেঞ্চেল হৈ গ'লে কি হৈ গ'ল, 2 2 দুগুণে কি হ'ব, ইয়াতে 4 হৈ যাব, 2 দুগুণে ইয়াতে হ'ব 4। তো এইটো এতিয়া মই মুচি দিওঁ ইয়াতে। এতিয়া চোৱা, ইয়াতে এতিয়া কি হ'ব, আৰু এটা বস্তু কাটা যায় আছে ইয়াতে, যেটো নেকি 2√3 গুচি গ'ল। তো গুচি গ'লে ইয়াতে যিখিনি ৰৈ গ'ল এইখিনি এতিয়া লিখি দিব পাৰোঁ, হয়নে নহয়? কি আছে ইয়াতে, √3 প্লাছ 2√3 প্লাছ 4, তাৰপিছত তলতো আছে 4 প্লাছ √3 প্লাছ 2√3। তো এই গোটেইখিনিয়ে ওপৰৰ গোটেইখিনি একে একে নহয় জানো? যদি একে একে তুমি দেখা নাই, মই মিলাই দিছোঁ বাৰু। ওপৰটোৰ লগত তলৰটো মিলাবা নে তলৰটোৰ লগত ওপৰৰটো মিলাবা, তোমাৰ কথা। তো ইয়াতে মিলোৱাটো চোৱা, ইয়াতে √3 এটা আৰু ইয়াতে √3 দুটা, তেনেহ'লে ইয়াতে কি হ'ব, 3√3 হ'ব, হয়নে ওপৰত।
আৰু প্লাছ 4 হ'ব আৰু ডাইৰেক্ট মই কৰিয়ে দিছোঁ আৰু ইয়াতে চোৱা ইয়াতে √3 এটা আৰু ইয়াতে √3 এটা কেইটা দুটা কেইটা হ'ব 4 প্লাছ 3 √3 আমি এইটোৱে পাম ইয়াতে মাইনাছ চিন নাই সকলোবোৰ প্লাছ চিন আছে তো আমি কুৱেশ্যনটো অলপ চাই লওঁ একবাৰ কুৱেশ্যনটোত মাইনাছ আছিলে তো এইটো মাইনাছ চিন হ'ব লাগিছিলে সেইকাৰণে নহ'লে এনচাৰটো 1 আহে হয়নে কাটি কুটি আমাৰ ভুলটো ক'ত কৰিছোঁ আমি এইটো ভুল কৰি দিছোঁ ঠিক আছে আমাৰ এইটো ভুল হৈ আছে এইটো যদি ভুল হৈ আছে ইয়াতে চোৱা মাইনাছ হ'ব লাগিছিলে মাইনাছ ওপৰটোত মাইনাছ আহিল ঠিক আছে ওপৰটো মাইনাছত পালোঁ তো মাইনাছত পালে আমাৰ চেম একেই কথাটো একেটাই হৈ আছে ইয়াতে এতিয়া আমি কাম কৰোঁ বেছি দূৰ নাই তেতিয়াহ'লে আমি ইয়াতে এডাল আঁচ টানিছোঁ আমি কাষৰত কৰিম এইটো সমাধানটো ঠিক আছে আমি যদি কাষৰতে কৰিব লাগে কাষৰত কৰিলে এইটো চোৱা ইয়াতে কি লিখিম এটা √3 আৰু দুটা √3 কেইটা √3 আছে তিনিটা √, একে একে কালাৰ লিখি দিলে বেছি ভাল হ'ব তিনিটা √3 আছে হয়নে -4 তলত চেম একেই এটা √3 আৰু দুটা তিনিটা √3 আৰু 4 তেতিয়াহ'লে ইয়াতে হ'ব তিনিটা √3 এইটো কিন্তু প্লাছ আছে 4 তেতিয়াহ'লে যিহেতু ইয়াতে প্লাছ আছে তেতিয়াহ'লে আমি এক কাম কৰোঁ ইয়াক মিলাবৰ কাৰণে আমি মিলাবৰ কাৰণে কি কৰি দিছোঁ তলৰটো উল্টা পাল্টা কৰি দিছোঁ 3 √3 -4 আৰু এইটো কৰি দিওঁ এইটো মিলিয়ে আছে ঠিকে আছে মিলিয়ে আছে আৰু কৰিব লগা নাই এতিয়া আমি ইয়াতে কি কৰিব লাগে √3 কেনচেল কৰিব লাগে হয়নে √3 কেনচেল কৰিব তলত চোৱাচোন এটা 3 লগত √3 পূৰণ হৈ আছে এই যে √3টো পূৰণ হৈ আছে এইটো কেনচেল কৰিব লাগিলে তলে ওপৰে পূৰণ কৰিব লাগিব তলে ওপৰে যদি আমি পূৰণ কৰিব লাগে তেতিয়াহ'লে ওপৰত থাকিব 3 √3 -4 ব্ৰেকেট আহিব আৰু ইয়াতো আহিব 3 √3 + 4 ইয়াতো ব্ৰেকেট আহিব তাৰপিছত বেলেগ কালাৰ দি কৰিছোঁ পূৰণ √3 আৰু √3 হ'ল এতিয়া আমি যদি চাওঁ √3 এতিয়া চোৱা এই 3 √3 লগত এইটো একবাৰ পূৰণ হ'ব আৰু একবাৰ 3 √3 লগত কি হ'ব এইটো একবাৰ পূৰণ হ'ব হয়নে যদি এইটো হয় তেতিয়াহ'লে আমি ইয়াতে চাই লওঁ তাৰমানে একবাৰ ইয়াৰ লগত ইয়াক পূৰণ আৰু একবাৰ ইয়াৰ লগত ইয়াক পূৰণ তেতিয়াহ'লে তলত আমি কি পাম তলত আমি পাম 3 আৰু √3 ইনটু 3 হ'ব +4 √3 হয়নে এইটো কৰিলে কিন্তু √3টো ৰৈয়ে যাব তো আমি এটা কাম কৰিব পাৰোঁ আমি ডাইৰেক্ট এইটো নলৈ আমি কি কৰিব পাৰোঁ ডাইৰেক্ট এইটো নলৈ ইয়াতে কি দিয়া আছে 3 √3 +4 আছে তো +4 থাকিলে আমি -4 ল'ব লাগে চিনটো আৰু তলৰ গোটেইখিনি ল'ব লাগে ওপৰত হয়নে নহয় তো ইয়াতে কি কৰিম তলে ওপৰে 3 √3 -4 টো পূৰণ কৰি দিম আৰু 3 √3 -4 তলে ওপৰে এইটো পূৰণ কৰি দিম পূৰণ কৰি দিলে ওপৰটো কি হৈ গ'ল চোৱাচোন a - b আৰু a - b তেনেহ'লে a - b হোল স্কুৱেৰ হৈ গ'ল তেতিয়াহ'লে ইয়াতে কি পাম 3 √3 -4 হোল স্কুৱেৰ দুটা পালোঁ তলত কিন্তু বেলেগ পালোঁ তলত কি পালোঁ চোৱা a + b আৰু a - b তেনেহ'লে a + b আৰু a - b হোল স্কুৱেৰ হ'লে a স্কুৱেৰ - b স্কুৱেৰ হয়নে a স্কুৱেৰ - b স্কুৱেৰ পাম তেতিয়াহ'লে a স্কুৱেৰ - b স্কুৱেৰ যদি আমি লিখিব যাওঁ ইয়াতে কি হ'ব 3 √3 হোল স্কুৱেৰ - b স্কুৱেৰ মানে 4a স্কুৱেৰ
তেতিয়াহ'লে ইয়াতে কি পাম এ স্কুৱেৰ মানে 3 পূৰণ 3 3 গুণ 9 ইয়াতে কি হ'ব 3√3 3√3 whole square a square minus twice into a into b plus b square এইটো হ'ব তাৰপিছত তলত আৰু কি আছে a square মানে কি আছে 3 3 গুণ 9 9 3 গুণে 27 কিয়নো 3 3 গুণে 9 হ'ব আৰু √3 যিটো স্কুৱেৰ আছে এইটো কেনচেল হৈ 3 হ'ব তেনেহ'লে 9 3 গুণে কিমান হ'ব 27 হ'ব ঠিক আছে এইটো বস্তু এইখিনি পালো তেনেহ'লে এইটো পাম আমি 27 তলত পাম 27 মাইনাছ 4 4 গুণে 16 আমি এইটো পালো এইটো পালে এতিয়া আৰু তলত কি লিখিব লাগে আৰু এতিয়া কৰিব পাৰো 7 6 গ'লে 1 আৰু 2 1 গ'লে 1 এইটো পালো 11 এতিয়া সেম এনেকুৱা এইটো পাম 27 মাইনাছ 4 2 গুণে 8 8 3 গুণে 24√3 প্লাছ 16 আমি এইটো পালো 16 লগত 27টো যোগ কৰি দিয়া 16 লগত 27 যোগ কৰিলে জি পাম আৰু মাইনাছ 24 আছে তেতিয়াহ'লে তলত থাকিব 11 তলত 11 থাকিল আৰু 27ৰ লগত এইটো যদি যোগ কৰোঁ 27 37 27 এইটো মাইনাছ 24 ঠিকে থাকিল 24√3 ঠিকে থাকিল যেনিবা আগফালে কি হ'ব 27 13 3 হাতত থাকিল 1 2 3 1 4 43 তেনেহ'লে এইটোৱে হ'ব এনচাৰ ইয়াতে আৰু কিবা কমন আহে জানো 3ৰে 3 গুণ 3 13 নাযায় 3 8 গুণ 24 হয় 43ক নাযায় নহয় তেতিয়াহ'লে এইখিনি এইটোৱে হ'ব এনচাৰ এইটোৱে হ'ব কি ফাইনেল এনচাৰ 43 মাইনাছ 24√3 আৰু ডিভাইডেড বাই 11 এইটো হ'ল ত' আজিৰ ভিডিঅ'ত ইমানতে সামৰণি মাৰো কাৰণ